আজি ভেগাঁও মহকুমালৈ মই মানে কিছুমান কথা লৈ আহিছোঁ চিভিল ইঞ্জিনিয়াৰিং আৰু ডিপাৰ্টমেণ্ট কনচাৰ্ণ যিখিনি BTC ট্ৰেন্সফাৰ্ড ছাবজেক্ট ডিপাৰ্টমেণ্ট আছে এইখিনি ডিপাৰ্টমেণ্টৰ লগত বিতংভাৱে মই মানে SDO চিভিল টিকেট বয়াৰ লগত মই আলোচনা কৰিলোঁ। আলোচনা কৰি মই গম পালোঁ এই 2 বছৰত BTC নতুন চৰকাৰে কি কৰিলে আৰু অসম চৰকাৰো কি কৰিলে। মানে মাহীৰ চকুৰে যদি চাই তো কথা বেয়া হ'ব। এনেকৈ বিগত সময়বিলাকত ডিপাৰ্টমেণ্ট কনচাৰ্ণ আমি কিছুমান মানে সময়ত ইয়াতে স্পট ভিজিট কৰি কিছুমান কামটো আমি কৰিছিলোঁ। প্ৰশাসনক আৰু লগতে মানে বিষয়াসকলক লৈ পেলাই কৰ্মচাৰীসকলক লৈ পেলাই ইয়াত এটা ভাল পৰিৱেশ সৃষ্টি কৰি পেলাই আমি কিছুমান কামটো কৰিছোঁ। এতিয়া আজি আহি পেলাই মই বাস্তৱতে মই দেখিবলৈ পালোঁ ইয়াৰ ডিপাৰ্টমেণ্টৰ হ'বলগীয়া যিটো কাৰ্যালয় আছে এই কাৰ্যালয়টোকে এতিয়া UPPL হস্তক্ষেপ কৰি পেলাই অফিচ বনাই আছে। এইটো দুৰ্ভাগ্যজনক। কোনটো কাৰ্যালয়? আমাৰ SDPO মানে বিল্ডিং সাব ডিভিজন এটা হৈছে ইয়াতে ফুল ফ্লেজড সেটআপ হ'ব লাগে, SDO বিল্ডিং হ'ব লাগে আৰু লগতে যিখিনি ডিপাৰ্টমেণ্ট মানে কনচাৰ্ণ সাব ডিভিজন আছে এইবিলাকৰ সম্পূৰ্ণভাৱে ইয়াত কাৰ্যালয় থাকিব লাগে আৰু ফাংচনিং থাকিব লাগে, কাৰ্যকৰী থাকিব লাগে। তো এইবিলাকৰ ক্ষেত্ৰত এতিয়া নতুন চৰকাৰে নতুন সেটআপবিলাকক বনাবহে লাগে। বিগত সময়বিলাকত যিবিলাক সেটআপ আছে এইবিলাককে আমি সম্পূৰ্ণভাৱে কৰিব পৰা নাই। আৰু তাত সত্ত্বেও এতিয়া অফিচবিলাকক হস্তক্ষেপ কৰি পেলাই এতিয়া কিবা মানে চৰকাৰ চলাব বিচাৰি আছে। এইটোতো দুৰ্ভাগ্যজনক কথা। মই ডিপাৰ্টমেণ্টৰ বা আমাৰ প্ৰশাসনৰ মানে SDPO বা SPৰ লগতো কথা পাতি থকাই হৈ আছে। তেওঁলোকে এইটো মানে মুকলি কৰি দি দিব বুলি কৈ আছে আৰু লগতে ইয়াত মানে ভেৰগাঁও আউটপোষ্টটো ইয়াত ছেটেলমেণ্ট কৰিব বুলি তেওঁলোকে কথা দিছে। কিন্তু কথাই হৈ থাকি আছে। আজিৰ তাৰিখলৈকে তেওঁলোকে কৰিব পৰা নাই। আজি প্ৰায় মানে তেওঁলোকৰ লগত মই আলাপ আলোচনা কৰা হৈছিলে 15-20 দিনমান হৈছে। এতিয়ালৈকে কৰিব পৰা নাই। তো কৰিব লাগে, এইটোৱে মূল মানে বিষয়। তাৰ লগতেও ইয়াত যিখিনি ডিপাৰ্টমেণ্ট আছে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট, ছাপ্লাই ডিপাৰ্টমেণ্ট, চেৰিকালচাৰ ডিপাৰ্টমেণ্ট, WBT ডিপাৰ্টমেণ্ট বা তেনেকৈ ভেটেনাৰী ডিপাৰ্টমেণ্ট যিখিনি ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টবিলাকৰ যিখিনি ফাংচনিং আছে আজি মই পিটকৈ চালোঁ তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। তো এনেকৈ হ'লেতো নহ'ব নহয়। প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্ট সামান্য ডিপাৰ্টমেণ্টৰ পৰাই তেওঁলোকক সামগ্ৰী মানে যোগান ধৰা হৈছিলে বিগত সময়বিলাকত যে কাগজ লাগে, পেঞ্চিল লাগে, ক'ৰবাত বহী লাগে, ক'ৰবাত ফাইল লাগে, কিবা লাগে এইবিলাক বস্তু তেওঁলোকক দিব লাগে। তো এইবিলাকৰো মানে পৰিচালনা একেবাৰে জিৰ' মানে BTC তেনেকৈ মানে ব্যৱস্থা নাই UPPL চৰকাৰৰ। যে এইবিলাক কেনেকৈ ধৰণৰ চলাই আছে চৰকাৰ আমিতো এতিয়া প্ৰশ্নবোধক বুলি আমি ভাবি লৈছোঁ। BTC চাকৰি কথাটোৱে আটাইতকৈ ডাঙৰ কথা হৈ আছে এতিয়া আজিৰ তাৰিখত যে BTC চাকৰি দিবৰ কাৰণে চেণ্ট্ৰেল ৰিক্ৰুইটমেণ্ট বৰ্ড বনালে। তাত সত্ত্বেও মানে যোৱা কিমানবা তাৰিখ আছিল 21 তাৰিখ আৰু 27 তাৰিখত অসমৰ চেণ্ট্ৰেলি 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ ইণ্টাৰভিউ হৈ গ'ল। ইয়াততো কোনো BTCৰ আণ্ডাৰটেকিং নহ'ল, কোনো ইম্পৰ্টেঞ্চ নহ'ল, কোনো ৰেছপঞ্চিবিলিটি নহ'ল BTCৰ পৰাই। আমি তাৰ পৰাই গম পোৱা গৈ আছে যে এতিয়া চেণ্ট্ৰেলিহে হ'ব, 3rd গ্ৰেডেই হওক 4th গ্ৰেডেই হওক BTCৰ পৰাই কোনো অধিকাৰ নাথাকিব। সেইটো প্ৰথম কথা। এতিয়া অলৰেডি ৰিজাল্টো ওলাল। ৰিজাল্ট ওলোৱাৰ পিছত মেক্সিমাম মানে BTCৰ পৰাই বঞ্চিত হৈ আছে ল'ৰা ছোৱালীবিলাকে। ৰিজাল্ট যিবিলাক আহিছে বহুত কম মানে পাৰ্চেণ্টেজত আমাৰ ল'ৰা ছোৱালী BTCৰ অঞ্চলৰ ল'ৰা ছোৱালী পাছ কৰিছে। বাকী আউট অফ BTDহে মেক্সিমাম পাইছে। কিন্তু আমাৰ যিটো ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আমাৰ BTC অঞ্চলৰহে BTC গভমেণ্টৰ কিছুমান অফিচাৰবিলাকক লৈ পেলাই এই BTC অঞ্চলত ইণ্টাৰভিউখন কণ্ডাক্ট কৰা হ'ল, পাতা হ'ল। তাত সত্ত্বেও মানে আমাৰ BTR চৰকাৰ বা BTC চৰকাৰ একো খেয়ালেই নাপালে, গমেই নাপালে। যাহওক সেইটো গ'ল আৰু আহি থকা দিনতো এনেকেই হ'ব। এতিয়া নতুনকৈ আৰু হৈ আছে এইকেইদিনমানৰ ভিতৰতে গতিকে অসমত 3000 কিমান বা এছিষ্টেণ্ট টিচাৰ, মই এমাউণ্টটো পাহৰিলোঁ কিমান বা আছিলে, 3000 কিমান বা এটা এছিষ্টেণ্ট টিচাৰ। এই এছিষ্টেণ্ট টিচাৰটো বেলেগ বেলেগ মিডিয়ামৰো আছে, আমাৰ বেংগলী মিডিয়ামৰ পৰাও আছে, অসমীয়া মিডিয়ামৰ আছে। কিন্তু বড়ো মিডিয়ামৰ অসমৰ গোটেই অসমতে বড়ো মিডিয়াম স্কুল আছে। তাত সত্ত্বেও এজনকো মানে তাতে এপইণ্টমেণ্ট দিবৰ কাৰণে তেনেকৈ পোষ্ট এডভাৰটাইজমেণ্ট দিয়া নহ'ল বা মানে বড়ো মিডিয়ামক একেবাৰে কমপ্লিটলি আইচলেট কৰা হ'ল। কিন্তু কি কাৰণত কৰিছে মই প্ৰথমত BTC চৰকাৰ আৰু লগতে অসম চৰকাৰক প্ৰশ্ন দিছোঁ। এইটো কম দিনৰ ভিতৰতে আপোনালোকে ক্লিয়াৰিফিকেশ্যন দিব লাগে। মই জনাত হাইটো হ'ব এইটো নলেজত আছে, নিখিল বড়ো ছাত্ৰ সন্থাও নলেজত আছে। তাত সত্ত্বেও আজি হাইটো হ'ব মানে মুখ বন্ধ ৰাখি আছে। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাও মুখ বন্ধ ৰাখি আছে। কি কাৰণত? কি বড়ো মিডিয়ামটো মিডিয়াম নহয় নেকি?
যদি বেংগলী মিডিয়াম দিব পাৰিছে, যদি অসমীয়া মিডিয়াম দিব পাৰিছে, বড়ো মিডিয়ামটো কিয় দিব পৰা নাই? সেইটো কিয় অসমৰ সেকেন্ড পাৰ্চেলিটি লেংগুৱেজ। কৰি আছে? প্ৰথমত মই হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক প্ৰশ্ন সুধিছোঁ। দ্বিতীয়ত আমাৰ মানে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেতক মই প্ৰশ্ন সুধিছোঁ। অতি সোনকালে আমাক ক্লিয়াৰেঞ্চ দিব লাগে। বিশ্বজিৎ দেইমানে তেখেতে কৈ থাকে বড়ো লেংগুৱেজৰ কাৰণে তেখেতে বহুত কথা কয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? বড়ো লেংগুৱেজত তেওঁ কি কথা ক'ব? তেওঁ নিজে বড়োৰ অস্তিত্বকে মানে ভঙাব বিচৰা মানুহ। আজিৰ তাৰিখত বিশ্বজিৎ দেইমাৰীয়ে আমাৰ বড়ো ভাষাত জলনী হাংগাৰ বুলি লোকসভা নিৰ্বাচনৰ কাৰণে বিগত সময়বিলাকৰ আমি যেনেকৈ মানে আমি জ্ঞান পালোঁ বা তেনেকৈ পৰিৱেশটো পালোঁ, আমিতো যোৱা বেলিকাত মানে ঠকন খাইছোঁ বুলি আমি মানে নিজকে অনুভৱ কৰিছোঁ যে আমি বিজেপি দলক সহায় কৰিছিলোঁ, মানে বিটিচি চৰকাৰ হিচাপে, BPF দল হিচাপে। কিন্তু তাৰ 20 বছৰত আমাক যেনেকৈ সহায় কৰিব লাগিছিল তেওঁলোকে সহায় কৰিব পৰা নাই। ইয়াৰ ফলতে আমি এতিয়া প্ৰতি-উত্তৰ দিব বিচাৰিছোঁ। আমি যিখিনি আমাৰ থাকিব মানে কথা নাই, এতিয়ালৈকে মানে কোনো চৰকাৰৰ লগত বা কোনো লগত মানে দলৰ লগত আমি আলোচনা কৰা হোৱা নাই। সময়ত নিশ্চয়কৈ ইয়াৰ ব্যৱস্থা হ'ব, কিন্তু তথাপিও আমাৰ নিজস্ব BPF দল হিচাপে আমি জিকিলেও নিজিকিলেও আমাৰ তৰফৰ পৰাই 2টা সমষ্টিত 2টা কেণ্ডিডেট অলৰেডি থাকিব। কোন হ'ব পাৰে প্ৰস্তুতি কেনেকুৱা? এইটো সময়ত মানে ঘোষণা কৰা যাব। এতিয়াতো মানে লাইনত যিসকলে আছে তেওঁলোককে আমি মানে ফ্ৰণ্ট লাইনত থৈছোঁ, তেওঁলোকে যাতে হ'ব পাৰে। মানুহবিলাকেহে কৈ থাকে তেওঁতো আমি জনাত আজিৰ তাৰিখলৈকে আমাৰ দলৰ নেতা হিচাপে, আমাৰ কৰ্মী হিচাপে তেওঁৱে নিজে যে ইচ্ছুক কেণ্ডিডেট হিচাপে তেওঁ নিজক মানে অলপ কৰি থকা আমি দেখা পোৱা নাই। কিন্তু তথাপিও মানুহে কয়, পাব্লিকেহে কয় যে তেওঁ হ'লে ভাল হয়। BPF দলখন নিক্ষেপ হ'বলৈ গৈ আছে বুলি UP দলৰ নেতাবিলাকে মাজে মাজে কৈ থাকে, কিমানখিনি সঁচা কথাবিলাক? BPF দল বা অন্যান্য দলে যিকোনো দলে শেষ হৈ নাযায়, সেইটোতো অমংগল কথা বুলি ক'ব লাগিব। তেওঁলোকে ৰাজনীতি কৰি পোৱা নাই, এতিয়া নতুন ৰাজনীতি কৰি পাইছে। আৰু তেওঁলোকে কিমান ভাল ৰাজনীতি কৰিছে আমিতো দেখাই পাই আছোঁ বিগিনিঙৰ পৰাই। যি মূলাই বাৰে তাৰ 2টা পাতত দিছিল বুলি মই আগৰ পৰাই তেওঁলোকক কৈ আছোঁ। তেওঁলোকে ৰাজনীতি শিকিব লাগিব আচলতে। আপুনি দখলৰ কথা কৈছিলে, কিবা অফিচ দখল কৰিছে UP দলে, এইটো কথাটো অকণমান বুজাই দিয়ক। অফিচ দখল কৰিছে সেইটো মানে সঁচা কথা। ইয়াত SDPO বিল্ডিংহে আছিলে, সেইটো GAD ডিপাৰ্টমেণ্টৰ পৰাই ফাণ্ডটো লৈ আনি পেলাই আমাৰ BPF চৰকাৰৰ অধীনতে এইটো বনোৱা হৈছিলে। গতিকে কিবা হাত আছে নেকি ইয়াতে? UPPL দল বুলি ক'লে মাত্ৰ মানে দাওবাইচাত দায়ী নহ'ব ইয়াত। UPPL দল প্ৰমোদ বড়োৱে দায়ী হ'ব ইয়াতে। দাওবাইচাটো থাকিবই, নিজৰ সমষ্টি এইটো। নিজৰ সমষ্টি, নিজৰ ব্লকৰ অফিচ বনাইছে, নিজৰ ডিষ্ট্ৰিক্টৰ অফিচ বনাইছে। দাওবাইচাও থাকিব, দাওবাইচাৰ লগতে যিমান MCLA আছে, যিমান EM আছে তেওঁলোকৰ নিশ্চয়কৈ তেওঁলোকৰে হাত থাকিব। দাওবাইচাবোৰ পাৱাৰ মিছ ইউজ কৰিছে বুলি ক'ব বিচাৰিছে আপুনি? পাৱাৰটো মিছ ইউজ কৰিছে বুলিও ক'ব লাগিব সেইটো ক্ষেত্ৰত যদি ক'ব যায়। কিন্তু তেওঁলোকৰ দলগতভাৱে কি চিন্তা কৰি পেলাই তেওঁলোকে এটা মানে ৰাজহুৱা স্থানত বা তেওঁলোকৰ মাজতে কোৱা কথা, সেইটো মোক 5% লৈছে, 7% লৈছে, কিবা লৈছে। যেনেকৈ BTCৰ কথাবিলাক ওলাই থাকে তেওঁ ওলাই থাকে। আগত আমাৰ সময়তো ওলাইছিল ক'ৰবাত 10%, 5%, এনেকৈ কথাবিলাক ওলাইছে। তো ৰিস্কটো কেনেকৈ ল'ব পাৰিব মইতো দেখা পোৱা নাই। আপোনালোকৰ ডিমাণ্ডটো কি? শেষলৈকে আহিছে, ডিমাণ্ডটো কি আপোনালোকৰ? আমাৰ ডিমাণ্ডটো হৈছে ইয়াতে BJP, BPF, GSP মিলাই পেলাই BTC চৰকাৰ প্ৰথম তেওঁলোকে ৰাজ্যৰ স্বাৰ্থত ভালকৈ কাম কৰক। আমাৰ ক'বলগীয়া নাই, আমিতো সদায় কৈয়ে থাকিম সেই ৰাস্তাটো হ'ব লাগে, সেই অনুষ্ঠানটো হ'ব লাগে, ইয়াৰ যিখিনি পৰিৱেশ হ'ব লাগে, ভাল পৰিৱেশ হ'ব লাগে। এতিয়াতে চবে কৈ থাকে UPPL মানে আপচু নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা মানে UPPL। আৰু যিখিনি সুযোগ সুবিধা ভাল থাকিব লাগে আজিৰ পৰাই চাওক আপোনালোকে, এইটোতো বাস্তৱ কথা, সঁচা কথা। যিমান ফিনান্সিয়েল চ'ৰ্চ আছে মাৰ্কেটৰ পৰা আদি কৰি লৈ পেলাই কৌৰি চৌৰি কিবা কিবি চব আপচুৰ মানুহে তাতে ইনভলভ হৈ আছে। তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থা এটা জাতীয় সংগঠনে নিকা ভাৱমূৰ্তি লৈ পেলাই কাম কৰিবৰ কাৰণে কেনেকৈ সক্ষম হ'ব? তেওঁলোকে আপচুটো নহ'ব নহয়, তেওঁলোকে পলিটিকেল পাৰ্টিহে হ'ব। এই কথাবিলাকক লৈ পেলাই শংকিত হৈছোঁ আমি। আমাৰ ল'ৰা ছোৱালীওতো এটা সময়ত আপচু হ'ব, নিখিল বড়ো ছাত্ৰ সন্থাই হ'ব। তেতিয়া আমাৰ ল'ৰা ছোৱালী কেনেকৈ আপচু হ'ব? আমাৰ তাতো প্ৰশ্ন আছে এতিয়া।